মানে এজোপা অমিতাৰ পৰা কিমান টকা বুলি ক'লে? আপোনাৰ 3-4 হাজাৰ 5,000 পৰ্যন্ত পাইছে বুলি মই ভাবিছোঁ। এই এটা অমিতা 70 টকাকে মই বিকিছোঁ। ইয়াতে মোটামুটি 10টা অমিতা আছে। যদি 50 টকা হ'লে আপোনাৰ 50 টকা হ'লে 500 টকা আহিয়ে গ'ল। 500 টকা আছে। অমিতাটো 100-150 হাজাৰটালৈকে লাগে অমিতা। মিনিমাম আপুনি লৈ 50 টকা বুলি ধৰিব পাৰে যদি আপুনি পকাকে আপোনাৰ চিন্তা আৰু এটা আছে আপোনাৰ ৰয়েল ফল হিচাপে আৰু মানে আৰু আপোনাৰ পাচলি আনি পচাই এতিয়া বৰ বেছি খৰচ আমাৰ পচন সাৰৰ দ্বাৰা যদি কৰিলে আপোনাৰ লং লাষ্টিং হৈ যাব। 4 বছৰ এনেকুৱা হাইব্ৰিড অমিতা মই 4 বছৰলৈকে মই কৰিছোঁ। সেইটো পেপাৰটো কি হয় ইয়াতে বনবাদ আপুনি দেখিছে খুবেই বনবাদ বেছি হয় ইয়াতে, গতিকে আমি বনবাদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এইটো দিয়া হৈছে। নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষিদায়ন অসম। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁ ধেমাজি জিলাৰ আৰ্ণেচাপত। ইয়াতে এজন প্ৰগতিশীল কৃষক ভুৱন পেগুৱে তেওঁ কেইবাটাও প্ৰজাতিৰ অমিতা খেতি কৰিছে। আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম অমিতা খেতি কৰি আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব বা অমিতা খেতি কৰিব কেনেকৈ লাগে, কোনটো প্ৰজাতিৰ অমিতা খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব আদি এই কথাবোৰ আমি আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ দাদা। অমিতা কোনকেইটা প্ৰজাতিৰ অমিতা খেতি কৰিছে বাৰু? মই ইয়াতে 3টা প্ৰজাতিৰ অমিতা খেতি কৰিছোঁ। স্বপ্না, চিন্তা আৰু এটা আছে আপোনাৰ ৰয়েল ৰেড লেডি নহয় ৰয়েল। এই 3টাৰ ভিতৰত কোনটো বেছি ৰিজাল্ট ভাল পায়? মই ৰিজাল্টটো তাৰমানে মই 4 বছৰৰ আগৰ পৰা মই অমিতা খেতি কৰি আছোঁ। স্বপ্না প্ৰথমে মই লগাইছিলোঁ, খুবেই ভাল ৰিজাল্ট পাইছিলোঁ। ইয়াৰ পিছত মই লগাইছোঁ আপোনাৰ চিন্তাও মাৰ্কেটত খুব এটা জনপ্ৰিয় অমিতা হয়, বিক্ৰী হৈ গৈছে। আৰু ৰয়েল লেডি এবাৰ প্ৰথম লগাইছোঁ। যোৱাবাৰ মই লগাইছিলোঁ আপোনাৰ ৰুণালগুৰি এটা লগাইছিলোঁ। লুনাৰ সেইটোও খুব ধুনীয়া হৈছিল। মই সেইটো বাদ দি মই এতিয়া নতুন এটা মানে ট্ৰাই কৰিছোঁ। দাদা অমিতা খেতিৰ উপযুক্ত সময় কোনখিনি? অমিতা খেতিৰ ধৰক আপুনি যদি ইয়াৰ ওপৰত অকণমান যদি খেতিখিনি আপুনি ষ্টাৰ্ট হয় সকলো সময়তে উপযুক্ত। অমিতা প্ৰায় মানুহে ভাবে যে আপোনাৰ বজাৰত বিক্ৰী নহয় বা অমিতা লাভৱান খেতি নহয়, কিন্তু মই 4 বছৰৰ যিটো অভিজ্ঞতা মতে মই এতিয়া যি দেখিছোঁ অমিতা খুবেই এটা লাভৱান খেতি হয়। কাৰণ অমিতা কেঁচাও বিক্ৰী কৰা যায় আৰু পকাও বিক্ৰী কৰা যায় ফল হিচাপে আৰু মানে আৰু আপোনাৰ পাচলি হিচাপে। মই এইটো 4 বছৰীয়া অভিজ্ঞতাত মই অকল কেঁচা ডিমাণ্ড থাকিলেও মই কেঁচা বিক্ৰী কৰা নাই, এতিয়া মই অকল পকা বিক্ৰী কৰা। দাদা অমিতা খেতিৰ কাৰণে কেনেকুৱা ধৰণৰ মাটি ভাল হয়? মাটি বালিচহীয়া বা আপোনাৰ ওখ যিকোনো মাটিতে অমিতা খেতি ভাল হয়। ধেমাজিত মই চাইছোঁ সকলো জেগাতে বা প্ৰত্যেক ঘৰতে এজোপা দুজোপাকৈ অমিতা থাকে, কিন্তু এঠাই কথা যে বেছিকৈ যদি আমি অমিতা পানী যদি জেক হয় মাটিখিনি বা পানী লাগিলে সেইটো অমিতা খেতি ভাল হয়। দাদা কোনো কৃষকে যদি এবিঘা মাটি এতিয়া খেতি কৰিবলৈ হয় প্ৰথমে তেওঁ খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব লাগিব? অমিতা যদি নিজে পুলি আনি পচায় তেতিয়াহ'লে ইমান মানে গুটি আনি পচায় তেতিয়া বৰ বেছি খৰচ নহয়। যদি পুলি যদি আপুনি আনে এটা পুলিৰ দাম 30ৰ পৰা 35 টকা হ'ব। সেই হিচাপে ধৰক আপুনি বিঘাত আপুনি 300 বা 450 লগাব পাৰে। আপুনি অলপ কমকৈও লগাব পাৰে বা মই হেলমাকেও লগাব পাৰে। বা আপুনি মাটি খৰচ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি গোটেই বাউণ্ডাৰীখিনি আপুনি অমিতা লগাব পাৰে। গতিকে ইয়াৰ খৰচটো তাৰমানে আপোনাৰ ওপৰত থাকিব। প্ৰায় গুটি বা পুলিতে বিশেষকৈ বেছিকৈ খৰচ হয়। আৰু ইয়াৰ ধৰক গোবৰ জাবৰ বা ৰাসায়নিকভাৱে আপুনি নকৰিলেও ধুনীয়াকৈ আপুনি ধৰক পচন সাৰৰ দ্বাৰা যদি কৰিলে আপোনাৰ লং লাষ্টিং হৈ যায়। পচন সাৰ হয়, মইতো 4 বছৰ এনেকুৱা হাইব্ৰিড অমিতা মই 4 বছৰলৈকে মই কৰিছোঁ। গছ ওখ হৈছে কিন্তু এতিয়াও লাগি আছে। তাত কিন্তু কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই, ৰাসায়নিকভাৱে মই কৰা নাই। পুলিতে ৰুওঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব বা এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব কেনেকুৱা ধৰণৰ হ'ব লাগে? আপোনাৰ দূৰত্বটো আপোনাৰ অলপ ঘনকৈও দিব পাৰে। মই এটা শাৰীৰ পৰা এটা শাৰীৰ আপোনাৰ 6 ফুট 8 ফুটমান দিছোঁ আৰু এটা পুলি এটাৰ পৰা এটালৈকে মই 6 ফুটমান দিছোঁ। আৰু ইয়াতকৈ আপুনি কম স্পেচ কৰিব পাৰে। দাদা আমি দেখিছোঁ এখন মালচিং পেপাৰ, এই পেপাৰখনে আপুনি কেনেকুৱা ধৰণৰ কামত দিছে? সেইটো পেপাৰটো কি হয় ইয়াতে বনবাদ আপুনি দেখিছে খুবেই বনবাদ বেছি হয় ইয়াতে, গতিকে আমি বনবাদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এইটো দিয়া হৈছে। তাৰ লগতে আপোনাৰ মাটিখিনি সজীৱ হৈ থাকে। হয়, এইখন লগালে মানে আমাৰ কৃষক উপকৃত হ'ব বুলি আপুনি ভাবেনে? উপকৃত হ'ব। মই এইটো লগাই আছোঁ সেইখিনি ধৰক ইয়াতে বনবাদ আছে বাহিৰত, ইয়াতে ভিতৰত বনবাদ নাই, গতিকে মানে চাফ চিকুণ কৰি দিব লগা হোৱা নাই। এইখন মানে আপোনাৰ কেইবছৰমানলৈ হৈ থাকিব মানে যেতিয়ালৈকে অমিতা থাকিব তেতিয়ালৈকে আপুনি এইটো থাকিব।
এবিঘা মাটিৰ পৰা অমিতা খেতি কৰিলে কেনেকুৱা ধৰণৰ মানে কিমানমান টকা উপাৰ্জন কৰিব পাৰিব আমাৰ এজন কৃষকে অমিতা মই ধৰক প্ৰথমে মই 100 জোপাই লগাইছোঁ, কিন্তু আচৰিত হ'ব যদি মানুহে সেইটো যেনেকৈ সুযোগ কৰে। কাৰণ এটা অমিতা 3,000, 4,000, 5,000 পৰ্যন্ত পাইছে। মানে এজোপা অমিতাৰ পৰা কিমান টকা আপোনাৰ 3,000-4,000, 5,000 পৰ্যন্ত পাইছে বুলি মই ভাবিছোঁ এই 3-4 বছৰ তালৈ। কেনেকুৱা কি মই এটা অমিতা 70 টকাকৈ মই বিকিছোঁ, পকা অমিতা। এতিয়া আপুনি চাওক এইখিনি অমিতা কিমান লাগি আছে। ইয়াতে ধৰক 1, 2, 3, 4 ইয়াতে মোটামুটি 10টা অমিতা আছে। যদি 50 টকা হ'লে আপোনাৰ 50 টকা হ'লে 500 টকা আহিয়ে গ'ল। 500 টকা আছে। তেতিয়াহ'লে আপুনি একদম কম লাগিছে এইটো, কিন্তু এটা অমিতাটো 100, 150, 1000টালৈকে লাগে। মিনিমাম আপুনি লৈ 50 টকা বুলি ধৰিব পাৰে যদি আপুনি পকাকৈ বিকে। কেঁচাকৈ বিকিলে আপোনাৰ মিনিমাম 15 পৰা 20 টকা পাব পাৰ কিলো। গতিকে এটা অমিতা এজোপা গছত আপুনি 3-4 টকা আহিব। গতিকে কেঁচাতকৈ আপুনি পকাকৈ তাৰ শেষত আপোনাৰ পৰা এটা কথা সুধোঁ, আমাৰ বহু কৃষকে কয় অমিতা খেতি কৰিলে ইমান বজাৰখন নাপায়, পানী পেলাই দিবলগীয়া হয়, কিন্তু সেইটো সম্ভৱ আপুনি 4 বছৰ দিনত তেনেকুৱা কিবা অভিজ্ঞতাৰ সন্মুখীন হৈছিল নেকি? নাই মই এইটো কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। মই বৰঞ্চ মই দিব নোৱাৰোঁ, মানে ধৰক যিবিলাক ডিমাণ্ড আছে মানে তেওঁলোক ডিমাণ্ডটো পূৰাব পৰা নাই। মই কেলৈ কি মোক তাৰমানে ফোন কৰি পেলাই মোক দিছে মোৰ পৰা যে মোক অমিতা আপুনি 10টা দিয়ে, 5টা দিয়ে, 1000 লাগে ক'ৰবাত লৈ যাব লাগে। আৰু এই অমিতা মোৰ অসমৰ বাহিৰলৈকেও গৈছে, মানে কি ইয়াৰ পৰা মানুহে ধৰক ডাঙৰ ব্যৱসায়ী বা মাৰোৱাৰী বা এনেকুৱা ধৰণৰ ব্যৱসায়ী গ'লে মানে নিজৰ আলহী ঘৰৰ কাৰণে 10টা, 15টা, 20টা মানে অসমৰ বস্তুটো ইহঁতে তাত খুৱাম বুলি এটা গৌৰৱেৰে তাৰমানে সেইটো বস্তু লৈ গৈছে। গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ দাদাই। ধন্যবাদ।